হেল্ল' এভৰিৱান, আজি এটা বহুত বিশেষ দিন হয় কাৰণ আজি আমি এটা বহুত স্পেচিয়েল ঠাইত গৈছিলোঁ। আপোনালোকে বেকগ্ৰাউণ্ডটো দেখিতো গম পাইছে আমি ক'লৈ গৈছোঁ। আমি আজি গৈছিলোঁ খানা খাবলৈ আৰু এয়া মই ভ্লগিং ষ্টাৰ্ট কৰি দিছোঁ। ভুলে শুদ্ধ কিবা ভুল হ'ব পাৰে কোৱাত, আপোনালোকে সেইটো বেয়াকৈ নাভাবিব কাৰণ ইমান কথা ক'বলৈ নাজানো সেইটো কাৰণে। আৰু এতিয়া ইয়াত আহি পালোহি মামাহঁতৰ ঘৰৰ ওচৰতে, আমাৰ গাঁৱতে হয় কিন্তু আমাৰ ঘৰৰ পৰা অলপমান দূৰ হয়। আৰু ইমান ধুনীয়া লাগিছে সঁচাকৈ, ৰ'দটো বহুত দিছে কিন্তু ভিউটো বহুত মজা, মানে বেকগ্ৰাউণ্ডটো ইমান ধুনীয়া আৰু ইয়াত একো প্ৰব্লেম নাছিল, বেছি মানুহো নাছিল, বহুত ধুনীয়া আছিল। খালি মানে পানীৰ প্ৰব্লেম হৈছে, পানী আনিব যাওঁতেহে আমাৰ একদম কঁকাল লাগি গৈছেগৈ। আৰু এয়া বনাই আছে, মই অলপ ক্লিপ থৈ দিছোঁ যাতে মই চাব পাৰোঁ পিছলৈ। ইয়াত মই কোনো মানে সাঁচি ৰাখিব বিচাৰিছোঁ আৰু সেইটোৱে। আৰু আমি দুজনীয়া এনেই ফূৰ্তি কৰি আছোঁ আৰু আজিৰ দিনটোৰ নিচিনা বিশেষ দিন নাই। আৰু এইটো কথা কিয় কৈছোঁ আপোনালোকে শেষৰখিনি চালে গম পাব। ইয়াৰ শেষৰখিনি মই ভইচটো অফ কৰি দিয়া নাই, ভইচটো অনে হৈ আছে। আপোনালোকে চাই কেনেকুৱা পাই জনাব দেই, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু আমি কেইজনী আজি বহুত বেছি ফূৰ্তি কৰিছোঁ, মানে বহুত বেছি ভাল লাগিছে আৰু এনেকুৱা এটা দিন মানে নাপাম। হেল্ল' গাইজ, আজি মানে আমি খানা খাবলৈ আহিছোঁ আৰু মই অকলে হাৰে, মোৰ লগত বহুত আহিছে। দেখুৱাই আছে আপোনালোকৰ ৰ'ব, 1 2 3 দৌৰ। আৰু এই পালোহি ৰঙামাটি নহয়, কি মৰুভূমি, সৰি গাইজ, ৰাজস্থান ভৰিখন দেখুৱাই চাব নেকি? আৰু আমাৰ ভৰিবোৰ দেখিছে নাই অৱস্থা, মুখকেইখন চাওক আৰু ভৰিকেইখন চাওক, অৱস্থা নাই, এনেকুৱা বেয়া অৱস্থা, মানে ইমান বালি ধূলি গোটেই লেতেৰা হৈ গ'লোগৈ। এভৰিৱান, আজি মানে পিকনিক খাবলৈ আহোঁতে ঘপককৈ মানে মোৰ ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ। এয়া হৈছে হাই বা, তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে আৰু তোমাৰ যদি একদম 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ যায় আৰু তোমাৰ ভিডিঅ' যে মই একদম 20 মিনিটলৈ চাই থাকোঁ এটা ভিডিঅ'। মই এখন 1 মিনিটৰ ভিডিঅ' দিওঁ, তুমি কি 20 মিনিটৰ ভিডিঅ'কেইটা চাই মোৰ বহুত ভাল লাগে। আৰু তোমাৰ মুখখন যে ইমান গলমলি, ইমান কিউট লাগে তোমাৰ। থেংক ইউ। আৰু মোৰ লগত আৰু ছাবস্ক্ৰাইবাৰ আছে, দেখুৱাই আছোঁ। তোমাৰ ব্লগ নোচোৱাকৈ মই দিনটো থাকিবই নোৱাৰোঁ, ইমানেই বাপৰে, বহুত ভাল ছোৱালী, বহুত ভাল ছাবস্ক্ৰাইবাৰ আছে মোৰ ঠাই। আজি তোমাক লগ পাই সঁচাকৈ বহুত ভাল লাগিলে। থেংক ইউ কিবা আনিছানে খোৱা বস্তু? থেংক ইউ, মোৰ কাৰণে এটা বাল্টিং আনিছে কাৰণ মই ঠাণ্ডা দিনত গা নুধো। আৰু যদি মোৰ ছাবস্ক্ৰাইবাৰ আছে এইজনী, বাট তাই এতিয়া অলপ বিজি হৈ আছে। আৰু জেগাটো হৈছে সাধাৰণ কিন্তু ঠাই মানে আমাৰ কাৰণে বহুত বিশেষ হয়, ইমানখিনি ফূৰ্তি কৰিছোঁ। আৰু ইয়াৰ পিছত পাওঁ নাপাওঁ সেইটো নাজানো, কিন্তু বৰ্তমান বহুত ভাল লাগিছে আমাৰ এনেকৈ লগ পাই আৰু এনেকৈ ফূৰ্তি কৰি। মেমৰিজ হিচাপে এইবিলাক সাঁচি ৰাখিছোঁ যাতে পিছলৈ চাব পাৰোঁ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। যিহেতু ইয়াত পানী নাপালোঁ, বেলেগ বিশেষ এডোখৰ ঠাইলৈ গৈ আছোঁ পানী আনিবলৈ, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ, স্কিপ নকৰাকৈ চাব দেই। আৰু মানে বহুত ধমাকা ভিডিঅ' আনি থাকিব, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ছাবস্ক্ৰাইব নকৰে আপোনালোকে এনেই আছে বেকাৰ ন, ছাবস্ক্ৰাইব কৰি দিব লাগে। আৰু আপোনালোকে বেকাৰ কৈছে একদম চৰ কাণ ফালিব ফটোৱা। আৰু এয়া আমি পানী আনালে ধুনীয়াকৈ এয়া বনাই আছে, মানে ভাজিখিনি হৈ গ'ল, পাপৰ ভাজি হৈ গ'ল আৰু এয়া মাছৰ তৰকাৰীখিনি। আৰু মাংস খাই বহুত আমনি লাগি গৈছিল, সেইবাবে ভাবিলোঁ কি মাছৰ ডাঙৰ পিচ কৰি খাওঁ। আৰু বহুত টেষ্টি হৈছিল, যিমানখিনি মানে মুখে কৈ প্ৰকাশ কৰিব নোৱাৰোঁ, এনেকুৱা নিচিনা ইমান ধুনীয়া হৈছিলে। মানে আপোনালোকে খোৱা হয় গম পালে হয়। আৰু ইয়াৰ দেখিছে নাই, মানে এতিয়ালৈ তৰকাৰী দিয়াহি নাই, সেইটো কাৰণে ৰখি আছোঁ। আৰু ভিউটো চাওকচোন, ইমান ধুনীয়া লাগিছিল নহয় এইখিনি সময়ত, মানে কেনেকুৱা লাগিছিল আৰু এইখিনি জানো সঁচাকৈ এইখিনি সময়টো জানো ৰখাই থৈ দিম অলপ সময়ৰ বাবে, সেনেকুৱা লাগি গৈছিলে। তোমালোকে মাংস তৰকাৰী দিয়াহি নাই, দিবহি আৰু ধুনু আহিবা তৰকাৰী দিবহি ৰ'বা। গাড়ীজনী মজা কি মোক আজি ঘৰতে কেক বনালোঁ, অকণ খাই দিবচোন আপোনালোকে। এনেকৈ আজি ঘৰতে পাপৰ বনালোঁ চটৰ ওপৰত, আমাৰ বিল্ডিংটোৰ চটৰ ওপৰত বনাইছিলোঁ, চব বৰ টেষ্টি।
ভাল লাগিছে ময়ো কম হাই আগলা কাম জানো নালাগে দোকানে কেনেকুৱা লাগে খানা খাই কেনেকুৱা লাগিল ভাল লাগিছে বহুত ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব বুলি কওক আমি আমি কেইজনী ছাবস্ক্ৰাইব কৰি দিব বুলি কওক গোটেই কণ্টেণ্ট পাতো নহয় আমিও কম ছাবস্ক্ৰাইব কৰি দিব বুলি হেৰি কৰি দিয়া এনেকৈ চাওঁ মানুহজনী মুখখনে দেখাই Subscribe কৰি দিব। আমি কেইজনী দিয়া গাইছ ফটো পাবি উঠাই দিয়া ফটোখন सब्सक्राइब कर दीबा उसको प्लीज सब्सक्राइब कर दो लेकिन सब करीबा नहीं सब्सक्राइब आज लगे नहीं करता है उन लोगों प्लीज गाइस सब करीबा हेलो गाइस আৰু এতিয়া শেষৰ সময় মানে ঘৰত যোৱা সময় হৈ গ'ল আৰু এতিয়া যাওঁগে বাই বাই গাইছ পিছত নেক্সট ব্লগ আহিলে আপোনালোকে চাব দেই